হেল্ল' এভৰিৱান, নমস্কাৰ। পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল বৰষামৰণ চেনেললৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি যাব লৈছোঁ এয়া বিশাল মাৰ্কেটলৈ, অলপমান বজাৰ কৰি আহোঁ। গতিকে আপোনালোককো দেখাওঁ কাপোৰৰ কালেকশ্যন আৰু কি পাৰোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় নিশ্চয় এটা লাইক কৰিব, কমেণ্ট কৰিব। আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মই অলপমান হ'লে আগুৱাই যাব পাৰোঁ। আপোনালোকে চাই থাকক, মই দেখাই গৈ থাকিম আপোনালোকক। আপোনালোকৰো বাৰু এনেকুৱা হয়নে, কাপোৰৰ দোকানলৈ গ'লে যে সময়খিনি কেতিয়া পাৰ হৈ গ'ল, কাপোৰ কোনটো লওঁ কোনটো নলওঁ, এনেকুৱা দুধুৰ মধুৰ অৱস্থা আৰু চাই শেষেই নহয়। কাপোৰৰ নিৰ্বাচন কৰিবকৈ টান হয়। নিশ্চয় কমেণ্ট কৰিব দেই, আপোনালোকৰো এনেকুৱা হয়নে? আমি কি কিনিম নিৰ্দিষ্টকৈ কোনেও ভাবি যোৱা নাই, সেয়েহে বিভিন্ন ধৰণৰ বস্তু চাই আছোঁ। আৰু আচাৰৰ পৰা আদি কৰি চাৰ্ফ চাবোন আৰু কাপোৰলৈকে। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু আমি শেষত ভিডিঅ'টো মই কি কিনিলোঁ আপোনালোকক দেখাম, আৰু কিমান বিল হ'ল সেইটো আপোনালোকক দেখাম, আৰু বস্তুবোৰ কেনেকুৱা ধৰণৰ ইয়াত মই সেইটো দেখাম। যিহেতু মই গুৱাহাটীত আছোঁ আৰু এয়া গুৱাহাটীৰ বিশাল মাৰ্কেট হয়। গতিকে আপোনালোকে ইয়াত বস্তুৰ দামটো কেনেকুৱা পালে এটা আপোনালোকে চাব। আৰু চাৰ্ফ টাৰ্ফ চব আছেই ন? এইটো কি বস্তু? ফুল ব্লুম হানি নেকি এইটো? নহয়, চাৰি হানি হয় নহয়, মেংগাই হয়। এয়া বিল পে' কৰিব লৈছোঁ, আৰু সময়খিনিয়ে মই কেমেৰাত বন্দী কৰি ৰাখিছোঁ। আমি যিহেতু দিনতে গৈছিলোঁ আৰু ইমান গৰম, সেয়েহে মানুহ বেছি নাই হৈছিলে বিশালত। আৰু আমাৰ সোনকালে হৈ গ'ল বজাৰ কৰি, লগতে বিল কৰিও, যিহেতু মানুহৰ ভিৰ নাই ইয়াত। এয়া বজাৰ কৰি শেষ হোৱাৰ পিছত আমি ৰাস্তাৰ কাষতে এয়া লৈছোঁ চিকেন চাওমিন, লগতে লৈছোঁ চিকেন পকোৰা। আমি চিকেন পকোৰা দুটাই লৈছোঁ, যিহেতু ইমান বেছি খাব নোৱাৰোঁ। আৰু ফাইনেলি এয়া ৰুম আহি পালোঁ। আৰু এয়া আমি ঘৰত পিন্ধিবৰ কাৰণে কাপোৰ লৈছোঁ 299। এয়া আপোনালোকক মই দেখাইছোঁ জুম কৰি। 299ত বাই 1 get 1, অৰ্থাৎ এটাত 150কৈ পৰিছে। ঘৰত পিন্ধিবৰ কাৰণে বহুত বেছি আৰামদায়ক হয় কাপোৰটো। আৰু মই এতিয়া পিন্ধিছোঁ বৰ্তমান, বহুত বেছি ভাল লাগিছে। আগতেও পিন্ধিছোঁ এনেকুৱা ধৰণৰ কাপোৰ। এয়া মই লৈছোঁ আৰু মোৰ লগৰজনী, দুইজনী আমি দুটা ল'লোঁ, 4টা। আৰু লগতে আমি লৈছোঁ এটা বেগ, নাৰিকল, এইবিলাক লৈছোঁ। হাফ পেণ্ট, আমি হাফ পেণ্টকেইটা 119 টকা। আপোনালোকে চাওক, হাফ পেণ্টটো গেঞ্জি কাপোৰৰ হয়, ঠিকেই দিছে 119 টকাত। এয়া আমি হাফ পেণ্টো লৈছোঁ কেইবাটাও, ল'ৰা ছোৱালী উভয়ে পিন্ধিব পৰা হাফ পেণ্ট। এইটো এটা কলগেট লৈছোঁ, সেইটো মেক্স ফ্ৰেছৰ কলগেট। এইটো নাৰিকল তেল কক'নাট এটা লৈ আনিলোঁ, এইটো ভাল লাগে নাৰিকল তেলটো লগাই। এয়া পিয়াৰ্চৰ এটা মই ফেচ ৱাছ লৈছোঁ, গ্লিচাৰিনযুক্ত। আৰু এটা বেগ লৈছোঁ, এইটো 149। এই বেগটোও বহুত ধুনীয়া, 149তে ঠিকেই দিছে, আমি ভাল পাইছোঁ। আপোনালোকে কেনে পাইছে ক'বচোন, কেনেকুৱা দেখিছে বেগটো 149ত। এয়া বিস্কুট ল'লোঁ, বিস্কুট বেছি অনা নাই, দুটাই লৈছোঁ, যিহেতু চকলেটৰ হয়। আৰু এটা বস্তু আনিছোঁ দেই, আপোনালোকক দেখাম, চাই থাকক। এয়া হৈছে টিফিন বক্স, ইয়াতে 149 লৈছে এইটো। আৰু 149তে 3টা টিফিন দিছে, এনেকুৱা সৰু সৰু বাতি 2টা দিছে, আৰু ডাঙৰ এটা দিছে। এয়া চাওক, আপোনালোকে ক'বচোন 149ত ঠিকে পাইছোঁনে? এয়া 3টা টিফিন। এয়া ইভিনিং টাইম, আৰু এয়া বাইদেউ এগৰাকীয়ে আমাক পিঠা বনাই দিছে খাবৰ কাৰণে। গতিকে আজি ভিডিঅ'টো ইমানখিনিয়ে আছিল। আপোনালোকে চাই কেনে পালে নিশ্চয় তলত কমেণ্ট এটি কৰি জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এয়া আমাৰ বিল হৈছে 2571 টকা। গতিকে আজিৰ ভিডিঅ'টো ইমানখিনি।